बोल बोल ऊपर ऊपर बोल छोटी बच्ची हो क्यों মোবাইল লগত গৈছে বিচাৰ মোবাইলটো পাইছোঁ ৰ হেল্ল' গাইছ মানে ইয়াৰ মোবাইলটো মানে কেমেৰাটো অন কৰি দিওঁতে মই আনিব সজাতে এই দুটাই জংঘলৰ মাজত এইটো সোমাই পৰি আছিল বিচাৰি পোৱা নাছিলোঁ তাকে এতিয়া বিচাৰি পালোঁ বাকী বাদ দিয়ক আজি আমি যাম হাজোৰ এখন ৰহস্যময় ঠাইলৈ ঠাইখন নাম হৈছে সৰগ দুৱাৰ ঠাইখনত বহুত ৰহস্য আছে চাই দিয়ক ভিডিঅ'টো আমাৰ শেষলৈ কি হয় সেইটো হৈছে মাধৱ মন্দিৰ এইখন হৈছে মাধৱ মন্দিৰৰ পাৰ্ক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ চাব বাপৰে अब मेरी बारी সৰগ দুৱাৰ চাবলৈ যাওঁ हुइया ইয়া पार भी हैवी देगा तो ये खाने से मस्त साइकिल चलिए शुरू करते हैं छोटी बच्ची हो क्यों जो গাইছ এতিয়া আমি আহি পালোঁ সৰগ দুৱাৰ আৰু এইখন হৈছে সৰগ দুৱাৰ দেখাই দিম এই কুণ্ডটোৰ নাম হৈছে অপূৰ্বনাথ কুণ্ড আৰু এতিয়া আমি সৰগ দুৱাৰ ভিতৰলৈ যাব চেষ্টা কৰোঁ কিমান পাৰোঁ আপোনালোকক দেখুৱাই থাকিম সৰগ দুৱাৰ ভিতৰত কি আছে আৰু গাইজ এতিয়া আমি ভিতৰলৈ সোমাব চেষ্টা কৰোঁ যিমান পাৰোঁ আমি দেখাত একদম হয় ন ৰহস্যময় ঠাই একেবাৰে আৰু আছে চাই লওঁ লাহে লাহে আন্ধাৰ হ'ব লৈছে আৰু ভিতৰত যদি যাব পাৰোঁ অকণ দেখাম চাই লওঁ ওপৰত আছে কামেশ্বৰ মন্দিৰ এই তলত আছে দুৱাৰখন
চাওক গাইছ গাইছ এইখিনিত অহাৰ লগে লগে কিবা এটা বেলেগ ধৰণৰ গোন্ধ ওলাই গৈছে একদম গাইছ ভয় লাগে কি বা আছে আজিলৈ আহি পোৱা নাই ফাৰ্ষ্ট টাইম আহিছোঁ আজি এই চাওকচোন ভিতৰত একেবাৰে ভয়ানক ঠাই গাইছ ইয়াত বেছি টাইম থাকিব নোৱাৰি ভিতৰততো যাবই নোৱাৰি একদম কিবা এটা বেলেগ ধৰণৰ গোন্ধ ওলাইছে কিন্তু গাইছ ইয়াত ভিতৰত যাব নোৱাৰি ৰাস্তাটো ভালকৈ নাই ভিতৰত যোৱা কিন্তু নহ'লে অলপমান গ'লোৱে হয় আৰু ভয় লাগে গাইছ ফাৰ্ষ্ট টাইম আহিছোঁ কি বা আছে মতে ইয়াত সোমাই গ'লে ওলাই অহা সম্ভৱ মানুহ কৈছে আৰু আমি শুনা মতে আপোনাক নেক্সট পাৰ্ট লাগে ভিডিঅ'টোৰ কমেণ্টত জনাব আমি দেখুৱাব নেক্সট পাৰ্ট দেখুৱাব চেষ্টা কৰিম আৰু এতিয়া আমি যাওঁ আৰু আমাৰ ভয়ো লাগি আছে কিবা এটা দুজনে আহিছোঁ এতিয়া ভিডিঅ'টো আমি ইয়াতে সামৰিম আৰু